নমস্কাৰ বন্ধু বান্ধৱী সকল, প্ৰথমে মই অসমীয়া ৰাশিফল চেনেলত আপোনাক স্বাগতম জনালোঁ। ডেইলি ৰাশিফলৰ বাবে এই চেনেলটোক ছাবস্ক্ৰাইব কৰক। আজি মই এই ভিডিঅ'টোত ক'ম আজি দিনটোৰ ৰাশিফল। আজি 28 বহাগ, আজি ইংৰাজীৰ তাৰিখ মতে 12 মে 2021। আজি দিন বুধবাৰ, তিথি শুক্লা প্ৰতিপদ, নক্ষত্ৰ কৃত্তিকা নক্ষত্ৰ। আজিৰ দিনটো কোনোবা ব্যক্তিয়ে যদি জন্মগ্ৰহণ কৰে তাৰ জন্ম ৰাশি হ'ব মেঘ ৰাশি। আজি মই এই ভিডিঅ'টোত ক'ম কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আজিৰ দিনটোত আৰ্থিক লেনদেনত পৰা সাৱধানে থাকক। আজি এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। একপক্ষীয় ভাল লগা আপোনাৰ মন ব্যৱসায়িক আলোচনাৰ মাজত আৰু ভাবুকি নহ'ব। আজি যদি আপুনি নিজৰ কথাক নিয়ন্ত্ৰণত নাৰাখে তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠা ভূমিত মিলাই দিব পাৰে। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। কুম্ভ ৰাশিৰ আজিৰ দিনটো শুভ সংখ্যা 1 আৰু শুভ ৰং সুমথিৰা আৰু